শ্ৰদ্ধাৰ দৰ্শকসকল, নিয়ৰ বাখৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই নিয়ৰে আজি আপোনালোকলৈ লৈ আহিছোঁ বৃদ্ধাশ্ৰম দ্বিতীয় খণ্ড। আহক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। আৰু এতিয়া আপোনাক আৰতি কৰি আমাৰ গীতলৈ আপোনালোকে যে শুনিলে সেয়া আইতাহঁতৰ মুখত উৰুলি, সেয়া কিহৰ উৰুলি জানিবলৈ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। তাৰ পাছত আমি মেইন তোৰণৰ তলেদি আৱাসীসকল থকা ঠাইলৈ গৈ থাকিম, লগতে আশ্ৰমখনৰ পুখুৰীটো চাই যাম। উৰুকাৰ উপলক্ষে আজি ইয়াত বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। পুখুৰীটোত বহুত মানুহ আছে, আমি চাই যাম। তেওঁলোকে বৰশী বোৱা ঠাইডোখৰক আপোনাৰ নাম দি লৈছে। ইয়াত দিছে খলি নং 2 দিখৌ আৰু ইয়াত দিছে আপোনাৰ খলি নং 5 ধনশিৰি। আকৌ আৰু আছে, দেখুৱাই আছোঁ মই আপোনালোকক। ইয়াত দেখুৱাইছে খলি নং 4 কাকডোঙা নদী দিছে। কি দেখিবলৈ পাইছে গম পায়নে? এই আশ্ৰমত আজি বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। কাগজ পেঞ্চিল খেলিব একদম পাইছে এবাৰ এই চিতলজনী আহিলি চিতলজনী বাবা কি চিতলি সৰু আপুনি যদি ডাঙৰ লাগে অলপ বেছি টাইম লাগিব সময় ভাইটি সময় 9 মিনিট হ'ব লাগে। আৰু মাত্ৰ 5 মিনিট আছে। আপোনালোকৰ সময় উকলিব, মান যথেষ্ট উঠিছে। আকৌ বেছি মানে আকৌ এটা ৰৌছে 3 কেজি মিছা ৰবতে কি কি মাছ আছে? এই ৰূপচন্দা 2টা, 3টা ৰৌ পোৱালি। মজা আছে মাছকেইটা, ভালে হ'ব। এজন ফাৰ্ষ্ট হ'ল।
নাই তোমাৰ নহয় আজি আমাৰ এয়া মেজি জ্বলোৱা হৈছে। জয় হৰি বোলা, জয় ৰাম বোলা। আমাৰ আজি এয়া মেজি জ্বলোৱা হৈছে। কৃষ্ণ প্ৰাৰ্থনা এটা কৰক, প্ৰাৰ্থনা এটা কৰক। ইফালে পিছফালে যাওক ইফালে ওলাই দিব মেজি জ্বলি শেষ হৈছেগৈ। আমি আমন্ত্ৰণ জনাইছো আমাৰ এয়া ভোগালী বিহু খাবলৈ। এয়া সকলো ৰাইজ আহক আমাৰ লগত ভোগালী বিহু পিঠা পনা তিলৰ লাড়ু খাওঁ আৰু লগতে অকণমান ফূৰ্তি কৰোঁ। হয়, এয়া অনুকৰ বাইদেউ অসমবাসীক শুভেচ্ছা জনাইছে আৰু আশ্ৰমলৈ বিহু বুলি বিহু খাবলৈ মাতিছে। সকলোকে আহিব। এই আইতাই বোলে ৰুমৰ পৰা যেনে তেনে লাঠি লৈ মেলি চুচৰি বাগৰি ইয়ালৈকে আহিছে, লাঠিত ভৰ থৈ। ধন্যবাদ। ককা আইতাহঁতে আজি মাঘৰ বিহুৰ মেজি জ্বলাই চাহ খাইছে মেজিৰ ওচৰত সকলোৱে। চাব আপোনালোকে দেখুৱাইছোঁ। এয়া অমৰাৱতী বৃদ্ধাশ্ৰম। ককাই তিল পিঠা খাইছে। এয়া এয়া এফালে মুড়ি লাডু খাইছে বোলে। অঁ এয়া দেখিছেনে? অঁ আইতা হেৰি মুড়ি লাডু ভাঙিব পাৰিছে নাই? ঠিক আছে, ভাঙিছে ন? বুঢ়া হলি নহয় বোপাই কিনো কবি আৰু
আইতা চুবাব নোৱাৰিলোঁ বুলি আকৌ গোটেইটো মুখত ভৰাই নিদিব আইতা কোমলাই কোমলাই খাই থাকক আৰু দেই আমাৰ আইতা হাস্যকৰ নাটক লিখে সেইকাৰণে অলপ হাস্যকৰ আইতা মাক ভালকে মাক ঠিক আছে বিহুৰ শুভেচ্ছা থাকিল আপোনালোকলৈ মোৰ ফালৰ পৰা আমাৰ ককাক দেখুৱাইছোঁ ককা কিবা ক'বনে এই বিহু বুলি আজি ৰাইজলৈ হয় 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 ককা ভাল পাইছে নাই তেতিয়া আমাৰ ককা পেচাত ওকালতি কৰিছিলে হয় হয় ককাই আজি সাজপানী খবৰ লৈছে অকণমান বিহু বুলি মানে ফূৰ্তি কৰিবলৈ এতিয়া যোগাৰ কৰি দিব পৰা হোৱা নাই চেষ্টা কৰিম লাহে লাহে হয় এইবাৰ বৰ ধুনীয়া হৈছে মেজি জ্বলি দিনকেইটা পাৰ কৰিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ সভাপতিয়ে এখন গামোচাৰে আপোনাক আদৰণি জনাব আৰু এতিয়া আপোনাক আৰতি কৰি আমাৰ গীতলৈ আপোনাক বিহুলে চব ঠিকে আছে অকণমান গুৱাহাটীৰ পৰা বহি যায় আহিছে যাব এইখনে আপোনাৰ বিচনা দিয়া হৈছে আমি গাৰু দিছোঁ আঁঠুৱা দিছোঁ আৰু সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ লগতে আমাৰ শকুন্তলা আগৰৱালা থাকিব ৰিংলা পিটিকা থাকিব এইবোৰ বৰ ধাৰ্মিক মানুহ সৎ মানুহ তিনিচুকীয়াত ঘৰ সেইখিনি পিছত পাতিব আৰু আপোনালোকে কি পাতে পাতি ল'ব এতিয়া আমি আলোচনাখিনি কৰিছোঁ আপুনি ইয়াতে সকলোকে বাই ভনী হিচাপে ব্যৱহাৰ কৰিব বৰ পেটৰ কথাবোৰ বৰকৈ নক'ব ঘৰুৱা কথাবোৰ আজি যিয়ে যি নহওক লৈ পেলাই আইতাসকলে যে জাউৰীয়ে জাউৰীয়ে দিয়া উৰুলিটো আচলতে কি আছিল এই আইতাগৰাকীকে মই সুধিবলৈ চেষ্টা কৰিম আইতাই আচলতে উৰুলি আৰু ফুল তুলসী লৈ তেখেতক মানে আদৰণি জনোৱা দেখা গৈছিলে আচলতে বিয়া নে কি এই আইতাৰ মুখৰ পৰাহে গম পাম সঠিক কথাটো কওকচোন কি ক'ব নমস্কাৰ মোৰ নাম অনুপম মই আজি আমাৰ আশ্ৰমলৈ এগৰাকী নতুন আৱাসী আহিছিলে তেখেতক মই
বন্তি ফুল ধূপেৰে আদৰণি জনাইছিলোঁ আৰু আদৰণি জনাই তেখেতক সন্মানেৰে ৰুমৰ ভিতৰত ভৰাই থৈ আহিছিলোঁ। দৰ্শকসকল, আইতাৰ মুখৰ পৰা গম পোৱা গ'ল যে যিসকল ককা আইতাই ইয়াত নতুনকৈ থাকিবলৈ আহে, অহা দিনাই তেওঁলোকক এনেদৰে ফুল তুলসী গামোচাৰে সাদৰ সম্ভাষণ জনায়। ঠিক আছে, আপোনালোকে নিয়ৰ বাখৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।